उदांस्रि साननि मोनायावनो बाक्सानि सालबारियाव सिखाव खावनाय जाथाय सोमजिदोंमोन। सालबारि पुलिस थानानि 100 मिटारनि गोजानाव थानाय सालबारि बाजारनि गेजेराव गंथाम दखानाव सिखावा साफाय अभियान खालामदोंमोन। उदांस्रि साननि दिनावनो गंथाम दखानाव सिखावा लुथियो बेसेबांबा लाख रांनि मबाइल फन लोगोसे नोगोद रां। दिनै बाक्सानि सालबारियाव सालबारि पुलिसनि नायबिजिरनायाव एरेस्ट खालामो 5 सिखावखौ। एरेस्ट खालामजानाय माखासे सिखावा बरपेटा रड पुलिस थानानि बेन्दोङाव थानाय बिलासिपारानि होननानै मिथिनो मोननाय जादों। (37 बोसोर बैसोनि सुआ आलम, 18 बोसोर बैसोनि आशराफुल इस्लाम, 27 बोसोर बैसोनि रेकिबुल आली, 28 बोसोर बैसोनि आब्दुल अजीज आरो डिब्रुगड़नि 22 बोसोर बैसोनि आब्दुल साहिल होननानै मिथिनो मोननाय जादों। बे माखासे सिखावफोरनिफ्राय गं 38 मबाइल, नोगोद 1,84,000 रां, गंबा डेगार AS 15Y 5-8 पालसार बाइक आरो AS 15Y 4564 आपाचे बाइक उदां खालामनो हायो पुलिसा। मख'नो गोनांदि उदांस्रि सानखालि हरनि समाव बाक्सानि सालबारि महकुमानि सालबारि बाजाराव थानाय गौतम सेननि राज मबाइल सेल सार्भिस, सुकुमार घोषनि रिसा इलेक्ट्रिक आरो मनोज कुमार मोदकनि मोदक स्ट'रआव सिखाव खावदोंमोन। ষোল্ল আগষ্টত আমি এটা খবৰ পাইছিলোঁ যে আমাৰ চালবাৰী টাউনৰ 3খন দোকানত চুৰি হৈছিল আৰু এজাহাৰখন আমাক দিছিল থানাত, চালবাৰী থানাত। সেই ভিত্তিত আমি তদন্ত আৰম্ভ কৰিছিলোঁ আৰু তদন্ত কৰি আমি 3জনমান মানুহৰ আমাক সন্দেহ হৈছিল। তেওঁলোক বিলাসীপাৰা গাঁও আৰু বিলাসীপাৰা পথাৰ, তাৰ নিবাসী, আমাৰ বৰপেটা ৰ'ড থানাৰ আণ্ডাৰ ঘৰ তেওঁলোকৰ। সেইখিনি আমি ক্লুখিনি ফ'ল' কৰি আমি 3টা টিম গঠন কৰিলোঁ। আমাৰ চালবাৰী OC, গগৰ্ণা OC আৰু আনন্দ বজাৰ IC লিডাৰশ্বিপৰ আণ্ডাৰ। এই 3টা টিমে আমি একেলগে গৈ পেলাই চাইমালটেনিয়াছলি ৰেড কৰিলোঁ। ৰেড কৰি আমি যিজন সন্দেহ ব্যক্তিক তেওঁলোক সোধপোছ কৰিলোঁ। সোধপোছ কৰাত আমি তেওঁলোকৰ পৰা যিখিনি চুৰিৰ বস্তু আছিল সেইখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ এই ঘটনাটোত ব্যৱহাৰ কৰিছিল 2খন বাইক। সেই 2খন বাইকো আমি উদ্ধাৰ কৰিব সক্ষম হৈছোঁ আৰু তাৰপিছত আমি এতিয়া তদন্ত কৰি গম পাইছোঁ তেওঁলোক বেলেগ অন্য ক্ৰাইমতো জড়িত আছে। সেইখিনি আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। তাৰপিছত আমি সবিশেষ জনাব পাৰিম আপোনালোকক। কি বস্তু উদ্ধাৰ কৰিলে ঘটনাস্থলীত? ঘটনাস্থলীৰ পৰা আমি 34টা মোবাইল ৰিকভাৰ কৰিছোঁ আৰু তেওঁলোকৰ পৰা কেছো পাইছোঁ 1,84,500 কেছ আমি ৰিকভাৰ কৰিছোঁ আৰু লগতে তেওঁলোকে লগত তৰোৱাল, চোকা অস্ত্ৰ 5খন আমি উদ্ধাৰ কৰিব সক্ষম হৈছোঁ। টোটেল কিমানজন ধৰিলে? টোটেল আমি 5জন ব্যক্তিক কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নামখিনি আমি অলৰেডি আপোনালোকক দিছোঁ। ছাৰ, এতিয়াও আমি ইনভেষ্টিগেশ্যন চলি আছে, গতিকে তেওঁলোকৰ লগত আমাৰ আৰু জড়িত থাকিব পাৰে, যিহেতু তেওঁলোকে মোবাইলখিনি লৈছে, কাৰোবাক হয়তো আৰু বেলেগখনক বেচাও থাকিব মানুহ। যিখিনি আমাক এজাহাৰ দিছে আমি গোটেইখিনি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। মাত্ৰ মোবাইল, বাইক 2খন। আমি অহাৰ এটাই উদ্দেশ্য যে যোৱা 15 তাৰিখে এটা দুৰ্ভাগ্যজনক ঘটনা আমাৰ শালবাৰী বজাৰত হৈছে, যিটো হ'ব নালাগিছিলে। যেহেতু শালবাৰীৰ কাষতে আমাৰ গোটেইখিনি অফিচ আছে, আৰক্ষী প্ৰশাসনৰ মেইন অফিচটি আছে, এইটো বছৰ আছে, চিভিল অফিচ আছে। তেনেকুৱা এটা পৰিৱেশত যোৱা 15 তাৰিখে ৰাতি আমি CCTVৰ যিটো ফুটেজ দেখা পালোঁ, ৰাতি 3টামান বজাত আমাৰ শালবাৰী কলেজ ৰোড ৰাজ মোবাইল, সকলোৱে গম পায়, ৰাজ মোবাইল
নামৰ এখন দোকান আছে সেই দোকানত ৰাতি 3টা মানত চুৰে সোমাই ওপৰৰ টিনপাত কাটিছে তাৰপিছত ভিতৰত 2টা চিলিং আছিলে সেই 2টা চিলিং কাটি ভিতৰত সোমাই আমাৰ বহুত মূল্যৱান কিছু স্মাৰ্টফোন লৈ গুচি যায় আৰু কিছু তাৰমানে আমাৰ এনেকুৱা হয় কিছুমানে আমাৰ দোকানত ফল্ডাৰ লগাবলৈ দিয়ে সেই ফল্ডাৰ স্মাৰ্টফোন দামী আইফোনো আছে তাত সেই পুৰণি মোবাইলখিনিও লৈ গুচি যায় আৰু আমাৰ দোকানত যিখিনি যাৱতীয় নথি পত্ৰ আছে আমাৰ যিখিনি ডকুমেণ্ট গোটেইখিনি লৈ যায় আৰু নগদ 21,500 টকা তাত লৈ যায় এইখিনি হয় আৰু মোৰ কাষতে যিখন দোকান আছে আমাৰ মদক ষ্ট'ৰ তাৰ পৰা বিশেষকৈ নিব নোৱাৰিলেও তাৰ পৰা নগদ 5,500 টকা লৈ যায় আৰু আমাৰ যিটো দিশা ইলেক্ট্ৰনিক্স আছে তেখেতৰ দোকানতো কিছু ৰিপেয়াৰিং মোবাইল লৈ যায় আৰু তাৰ পৰা তাৰমানে আপোনাৰ কিছু ফল্ডাৰ আমাৰ দোকানতো কিছু ফল্ডাৰ লৈছে মোবাইলৰ যিটো ফল্ডাৰ লগোৱা হয় মোবাইলৰ ডিছপ্লে হয় সেইটো লৈ গৈছে বিশেষকৈ তাৰমানে আমি আশা ৰাখিছোঁ বিশেষকৈ আমি মানে আমাৰ হালবাৰী যিটো আৰক্ষী প্ৰশাসন আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যিখিনি দক্ষতা দেখুৱাই চুৰি কাৰ্যত সংগঠিত কৰা চোৰসকলক ধৰি আনি ইতিমধ্যে 5জন চোৰক ইয়াতে কৰায়ত্ব কৰিছে আৰু যিজন মেইন কালপিট তেখেতে এতিয়ালৈকে ধৰিব পৰা নাই আমাৰ আশা অতি সোনকালেই তাৰমানে তেখেতেও তাৰমানে আমাৰ আৰক্ষীৰ জালত পৰিব গতিকে এই চোৰসকলক মানে উপযুক্ত মানে দৃষ্টান্তমূলক শাস্তি যাতে তেওঁলোকে পায় আমি দেখা পাওঁ বিভিন্ন ধৰণৰ অপৰাধী ধৰা পৰে 2 মাহ 1 মাহ পিছত 15 দিন পিছত ওলাই আহি যায় তেওঁলোকে এনেকুৱা শাস্তি পাব লাগে তেওঁলোকে যে মানে যাৱজ্জীৱন হ'ব লাগে আৰু তেওঁলোকৰ যিটো আমি গম পালোঁ তেওঁলোকৰ হাতত কিছু হাতিয়াৰ চোকা অস্ত্ৰও তেওঁলোকৰ হাতত আছে যে এনেকুৱা পৰিৱেশ তেওঁলোকে যেতিয়া চুৰি কাৰ্য সংগঠিত কৰিলে তেতিয়া যদি কোনো মানুহ থাকিলেহেঁতেন তেওঁলোকক হয়তো মাৰ্ডাৰ কৰি হ'লেও এই সামগ্ৰী চুৰি কৰিলেহেঁতেন গতিকে আজিৰ যুগত আমাৰ আধুনিক যুগত এনেকুৱা চুৰিসকলক দৃষ্টান্তমূলক পাৰে মানে ফাঁচি তেওঁলোকক দিব লাগে গতিকে কোৱা নাই কিবা নাম চাৰে মোক কৈছিল এতিয়া মই পাহৰি গ'লোঁ তাৰমানে কেইবাজনো গ্ৰুপ এটা আছে আৰু বিশেষকৈ তাৰমানে আমাৰ হালবাৰী চব এই বিলাসীপাৰাৰ চুৰি ইয়াত সোমাই আছে এতিয়া অলপ গম পালোঁ এতিয়া এজনে ক'লে যে ইয়াত তাৰমানে ডিব্ৰুগড়ৰ কিবা এজনৰ লিংক আছে গতিকে এইটো চেনেল এইটো বৃহত্তৰ এটা চেনেল গতিকে এই চুৰি কাৰ্য মাত্ৰ আমাৰ ইয়াতে যে কৰিছে আমাৰ সৰুপাটাত হৈছে পাঠশালাত হৈছে আনন্দ বাজাৰত হৈছে গতিকে এই গোটেইখিনি চুৰি কাৰ্যৰ লগত এই চুৰি যিটো দল শক্তিশালী দল তেওঁলোক জড়িত আছে গতিকে আমাৰ এইটোও ক'ব লগা যিহেতু আমাৰ চিভিল ছাৰ আছে আমাৰ আৰক্ষী প্ৰশাসন আছে যিহেতু আমাৰ অচি ছাৰ যিজন আছে হালবাৰী তেখেতৰ যিটো দক্ষতা তেখেতক আমি ধন্যবাদ দিবই লাগিব তেখেতৰ যিটো ষ্টেপ চোৰৰ বিৰুদ্ধে যিটো ষ্টেপ তেখেতে লৈছে নহ'লে ধৰা ইমান সহজ নাছিলে 24 ঘণ্টাৰ ভিতৰত চুৰি কাৰ্য সংগঠিত কৰা চোৰসকলে যে ধৰি আনিছে নিশ্চিতভাৱেই তাৰমানে আমাৰ হালবাৰী আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব গতিকে আমাৰ এতিয়া আৰক্ষী প্ৰশাসনৰ লাষ্ট যিটো আমাৰ অনুৰোধ হয় যে বিশেষকৈ আমাৰ যাতে পেট্ৰলিঙৰ ব্যৱস্থা হৈ আছে আৰু যাতে অলপ কৰে এতিয়া পেট্ৰলিং নহয় বুলি আমি কোৱা নাই গতিকে আৰু মানে যাতে পেট্ৰলিঙৰ গতিধাৰা যিটো স্পীডটো বঢ়াই দিব লাগে ভৱিষ্যতে যাতে আমাৰ ইয়াতে কোনো চুৰি কাৰ্য সংগঠিত হ'ব নোৱাৰে যিহেতু আমাৰ হালবাৰী এখন সাব ডিভিজন হয় ইয়াতে চুৰি কাৰ্য সংগঠিত হ'লে আমাৰ বদনাম হয় সেইটো যাতে নহয় আৰু চুৰিসকলে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় সেয়ে আমি আশা ৰাখিছোঁ इन्डिपेन्डेन्स डे स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सेन्ज बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल बाजाज सिटीनि मडेल आरो पालसार 125 नि गासैबो मडेलनि बाइकखौ आरसि आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिनानै दोननो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज शोरूमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंसे हेलमेट फ्रि केस होनानै बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन